হেল্ল' নমস্তে ৱেলকাম মাই ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেলত। আজি মই কেইটামান কথা ক'ম যি কথা আপোনাৰ মন চুই যাব। পৃথিৱীৰ বিষয়ে আজি ক'বলৈ লৈছোঁ মই, কিয়নো পৃথিৱীত চলি আছে বহু পৰিস্থিতি বেয়া, যি বেয়াই প্ৰভাৱ পেলাইছে পৃথিৱীত আপোনালোকে যি পইচা হাতত লৈ ঘূৰি ফুৰে, সেই পইচাটো আপোনালোকে 2030 পৰা 40ত আপোনালোকে সেই পইচাটো নাপাব হাতত এনেকৈ লৈ ঘূৰা ফুৰা, কিয়নো সেই পইচাটো বন্ধ হৈ পৰিব। সকলো ফালে ডিজিটেল হৈ পৰিব। ডিজিটেল আজিকালি আপোনালোকে মোবাইলত নিশ্চয় পেমেণ্ট কৰে, গুগল পে, ফোন পে, আৰু ভৱিষ্যতলৈ কি হৈ আছে আপোনালোকে আজি ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিব পাৰিব। ভৱিষ্যতত আপোনালোকে চাবলৈ নোৱাৰিব পইচা হাতত লৈ ঘূৰা ফুৰা। আপোনালোকে 500 টকা নোট এইবিলাক নাপাব, কিন্তু হাততেই নাপাব। কিন্তু আপোনালোকৰ ডিজিটেলৰ ডিজিটেল যুগ আহি আছে। আপোনালোকে পইচা হাতেৰে চুব নোৱাৰিব, মানে ঘূৰি ফুৰি লৈ আগতে ঘূৰি ফুৰিছিল, এতিয়া নোৱাৰিব। দোকানত গৈছে, দাদা এইটো দিয়ক, সেইটো দিয়ক, আপোনালোকে খুচুৰা দিয়ক, এইবিলাক নহ'ব। কিন্তু ডিজিটেল হৈ পৰিব সকলো যুগ মানে বৰ্তমান হৈ আছে, লাহে লাহে হৈ আছে। আৰু 2 নম্বৰ কাৰণ হ'ল পৃথিৱীত আপোনালোকে পানী প্ৰভাৱ হ'ব। পৃথিৱীত পানী প্ৰভাৱ হ'ব। পানীটো লাহে কি হৈ আছে, কমি গৈ আছে। সেইকাৰণে পৃথিৱীত লাহে জীৱ জন্তুবোৰ নোহোৱা হৈ আছে। আজিকালি কাউৰী আগতে চাইছিলোঁ ঘৰৰ ওপৰেদি কাউ কৰি আছিল। আজিকালি কাউৰীটো নোহোৱা হৈ গৈছে। কি হৈ আছে পৃথিৱীত আপোনালোকে জানেনে বাৰু? আগত ডাইনাছৰ আছিল, কিন্তু আজিকালি পৃথিৱীত ডাইনাছৰ বিলুপ্ত হৈ পৰিছে। কিন্তু ডাইনাছৰ কেতিয়াও চাব নোৱাৰিম চাগে। সেইকাৰণে পৃথিৱীত বহুত প্ৰভাৱ হৈ আছে। পৃথিৱীৰ সময় শেষ আৰু পৃথিৱীটো যাবলৈ মন নাই। পৃথিৱী যিমান পাৰিছে সিমান আগুৱাই গৈছে, কিন্তু পৃথিৱীটো এটা সময়ত স্থিৰ হৈ পৰিব। স্থিৰ হৈ থিয় হৈ পৰিব আপোনালোকৰ পৃথিৱীটো এতিয়া বেয়া লাইনত পৰিছে। বেয়া লাইনত আহি গৈছে আমাৰ পৃথিৱীটো। সমাজ সকলো ফালে কি ঘটনা ঘটি আছে আপোনালোকে নিশ্চয় জানে। কিন্তু পৃথিৱীৰ সময় একদম নাই, মানে একদম কমি আহিছে পৃথিৱীৰ সময়। বেছি দিন নাথাকে পৃথিৱীটো আমাৰ জীয়াই। পৃথিৱীটোৰ সময় একদম কমি আহিছে, মানে বিলুপ্তৰ মুখত কিন্তু পৃথিৱীটো থমকি আছে। কেতিয়া কি হৈ যায় ক'ব নোৱাৰিব কোনেও। কিন্তু পৃথিৱীৰ সময় যিখিনি আছিল সেইখিনি সম্পূৰ্ণকৈ শেষ হৈ পৰিছে। কিন্তু পৃথিৱীটো আকৌ নতুনকৈ আহিব মানে কি, পৃথিৱীটো ধ্বংস হোৱাৰ পিছত আকৌ পৃথিৱীটো নতুন ঠাইলৈ, মানে এইটো জানেই আপোনালোকে। কিন্তু আপোনালোকক অলপ বুজাবলৈ চেষ্টা কৰিছোঁ এই বিষয়ে, কিন্তু আপোনালোকে কমেণ্ট বেয়াকৈ নকৰিব। পৃথিৱীটো সময় নাই, সময়টো একদম উৰি গুচি গৈ আছে। যিমান দিন আগুৱাই গৈছে সিমান ডিজিটেল টেকনিকেল ডিজিটেল এনেকুৱা যুগ পৰিৱৰ্তন হৈ আছে। সেয়েহে কৈছোঁ পৃথিৱীটো এদিন বমকৈ ব্ৰাজিং হৈ পৰিব। আপোনালোকে ব্ৰাজিঙত দেখা পাব। আপোনালোকে আমিও এদিন যাব লাগিব মাটিৰ তলত, নহয় জানো? সময় থাকোঁতে জীৱনটো আপোনালোকৰ লগত ৰাখিবলৈ যত্ন লওক। এয়াই আছিল আজিৰ ভিডিঅ'টো।